Good morning everyone, welcome back to my channel আৰু সকলোকে শাওন মাহৰ শুভেচ্ছা জনালো আৰু আজি শাওনৰ 1 তাৰিখ আমি যাবলৈ লৈছো মন্দিৰ শিৱসাগৰতে শিৱ মন্দিৰ আছে তাতে আমি যাবলৈ লৈছো আপনে জয়া ৰেডি হৈ আছে মইতো কেতিয়াবা ৰেডি হৈ গলো আৰু এটো আজি আমাৰ সাইড এইটো আজি আমাৰ লুক এপিনে জয়া হাৰি পিন্ধি লৈছে মই সালোৱাৰ পিন্ধি লৈছো সো বলক গৈ থাকো মন্দিৰ পাই গলো এপিনে আমি ধূপ চাকি লৈ ললো আৰু এপিনে তেহেতি লৈ আছে কৰিলো ভিতৰত ভিডিও আৰু ফটো এলাউ নাই সেইকাৰণে আমি তাত নকৰিলো মানে ফটো তুলিব নোৱাৰিলো তাৰপিছত যাতে আমি পূজা কৰি আহিলো বহুত বেছি ৰ'দ দিছে আজি তাৰপিছতে পিনে এতিয়া ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ এতিয়া আমি প্ৰসাদ খাম ধুনীয়াকৈ ইয়াতে ধুনীয়াকৈ বহি লৈছোঁ অকণমান টাইম ইয়াতে বহি থাকিম ভাল লাগিব সো এতিয়া আমি অকণমান টাইম ইয়াতে বহো তাৰপিছতে যাম মন্দিৰৰ পৰা আহিলোঁ আৰু আহি পিনি এতিয়া ভাত বনালোঁ এইপিনে ভাত চিম্পলকৈ এইপিনে চব বইল দি দিছোঁ একেলগে সো এতিয়া খাওঁ বাইদেউহঁত আজি যাবগৈ থাকিবলৈ কৈছোঁ নাথাকে আমি খাই লওঁ সো এতিয়া এনেহ'লে হাওলা এতিয়া মানে দুপৰীয়া হৈছে ভাত চাত খাই পিনি এই যাবলৈ লৈছে আৰু যায়গে আকৌ কেতিয়া আহে ঠিক নাই আহিম বুলি কৈছে বাট আগষ্টত বাট মই বিলিভ কৰা নাই যেতিয়া জয়া আহি মোৰ ৰুমত আহিব তেতিয়াহে মই তাইক বিলিভ কৰিম হয়নে বাকী তোমাৰ দুদিন কেনেকুৱা লাগিলে বহুত ভাল লাগিলে আই এম গনা মিছ ইউ থেংক ইউ আচলতে এইপিনে ভণ্টিজনীও যাব ভাল লাগিলে মোক নুঠাবা আমাৰ চয়নিকা বাইদেউ মোক নুঠাবা সো ভালকৈ থাকিবা আকৌ আজিলৈ যাওঁ আৰু এইপিনে বেকগ্ৰাউণ্ডৰ পৰা মিউজিক আহি আছে দেই তাৰপিছতে আৰু কি ক'ম লাগিছিলোঁ আজিলৈ ব্লগটো ইমানতে নেক্সট এটা ব্লগত লগ পাই আছোঁ তক ষ্টে টিউন বাই